নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগ ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ভালে থাকক সকলোৱে। মোৰো গোটেই বেয়া নহয়, ভালেই। আজি আমি আপোনালোকক দেখাম কলপাত পিঠা কেনেকৈ বনোৱা হয়। অসমীয়া সমাজৰ এটা পৰম্পৰাগত পিঠা বুলি কয়। এইটো বিশেষকৈ ধানৰ দিনত মানে সকলোৱে বনায় আৰু। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। কলপাত কাটা হৈ গ'ল। এতিয়া এই কলপাতবিলাক জুইত সেকিব লাগিব। মানে এতিয়া এই ভাজে ইয়াতে পিঠা বনালে এইটো ভাঙি যাব। জুইত সেকিলে মানে অলপমান কোমল হৈ যাব। কোমল হৈ গ'লে বান্ধিব ভাল হ'ব। এনেকুৱা কলপাতবিলাক শিকিলে হয়। কলপাতটো যেতিয়া মানে কোমল হৈ যায়, নাভাঙে আৰু মানে জাপি দিলেও নিচিৰে অলপ লাগি দিম। এতিয়া হৈ গ'ল, এইখন ধুনীয়া একদম পিঠা ধুনীয়াকৈ বনাব পৰা হৈ গ'ল। মজা। কলপাতবিলাক কাটি ৰখা হৈছে, কাটি ইয়াতে ৰখা হৈছে। বৰ ভাল হৈছে এটা আপোনাৰ। এতিয়া হ'ল কলপাত পিঠাবিলাক বান্ধিবলৈ, মানে এইটো কি বুলি কয়, ৰছী বুলিয়ে ক'ব লাগিব আৰু কলৰ। এতিয়া আমাৰ কলপাত পিঠা আমাৰ সেকা তাৰপিছত কাটা মোচা হৈ গ'ল। আৰু এইবিলাক হৈছে মানে কলপাত পিঠাখিনি ইয়াত বনাই কিনে এইটো মানে গাঁঠি মাৰি কিনে মানে বহাই দিয়া হ'ব আৰু সিজিবৰ কাৰণে। আৰু দেখাই আছোঁ ইয়াতে পানী, নিমখ, চেনি আৰু নাৰিকল দি কিনে গুড়াটো একদম টোটেলি মিক্স কৰি লৈছে। আমাৰ প্ৰথম আৰম্ভণি পিঠাত এতিয়া পিঠাটো ইয়াতে থৈ দিয়া হৈছে, মানে এখন এখন নাখানি ইয়াতে 4খন বা 3খন লগ কৰি কিনে গাঁঠিটো মাৰি দিয়া হ'ব। এটা বান্দোল হ'ব, মানে 4 বা 3খন সৰু বান্দোল। এয়া আমাৰ এটা বান্দোল ৰেডি হৈ গ'ল। এনেকুৱা বান্দোল 10-15টামান হ'লে মানে এবাৰ বহাই দিব পৰা যাব আৰু। পিঠা ৰেডি, পানী ৰেডি। এতিয়া আমি বহাই দিব লাগিব। বহালো আৰু প্ৰায় 20 মিনিট বা আধা ঘণ্টামানৰ ভিতৰত পিঠা একদম ৰেডি হৈ যাব খাবৰ কাৰণে। এয়া চাওক, পিঠা একদম ধুনীয়া উতল আহি আছে। আৰু 5 মিনিটমান থাকিলে মানে ধুনীয়া একদম নমাই কিনে একদম খাব পৰা হ'ব আৰু এতিয়া আৰু খোৱাই কথা। একদম সহজ গাঁৱলীয়া পদ্ধতিৰে পিঠাখিনি বনাইছোঁ, জুইত বনাইছোঁ। এতিয়া নমাব পৰা হৈ গ'ল। মজা গন্ধ আহিছে। বলক এতিয়া আমি খুলি কিনে চাওঁ। এতিয়া আমাৰ হৈ গ'ল। আমি এনে 3 বান্দোলমান খুলি চালোঁ। মজা একদম মজা। মই আপোনালোকক এৰিয়া খালোঁ দেই। এইখিনিতে আমাৰ আজি ভিডিঅ'টো শেষ কৰিম। আছে আৰু পিঠা বনাব আছে, বনাই আছে।
মানে কথা হ'ল কি ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকে বহুতখিনি সহায় আৰু মৰমেৰে মোক উপচাই দিছে আৰু এইটো ভিডিঅ'টোতে যাতে সকলোৱে মৰম আৰু সঁহাৰিৰে মোক উপচাই দিয়ে ভিডিঅ'টো আগবাঢ়ি যোৱাত সহায় কৰে আৰু লগতে নতুন আপোনালোকৰ ওচৰলৈ নতুন ব্লগ ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। অ'কে, লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি থাকক।